সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে, কিয়নো আজি আমি আনাৰস চেলেঞ্জ কৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টোৰ কেনেকুৱা নিয়ম হ'ব সেই বিষয়ে মুছাৰো ভালকৈ বুজাই দিম। আজি নিয়মটো হ'ব, আমি ইয়াৰ আগতে যোনকেইটা ভিডিঅ' কৰিছিলোঁ তাত একেলগে চেলেঞ্জ কৰিছিলোঁ। আজি আমি চেলেঞ্জ কৰিব পাৰিছোঁ এক্সট্ৰাকে। মোৰ তাত আছে এটা আনাৰস, চাহিলৰ তাত আছে এটা আনাৰস, দুজনে সমান সমান লৈছে। এতিয়া ইয়াত কেইটামান নাম লিখিছোঁ, চাহিলৰ নাম 4টা, মোৰ নাম 4টা। ইয়াৰ পৰা টকেন এটা উঠোৱা হ'ব, যাৰ নামে আহে সি প্ৰথমে খাব লাগিব আৰু সি যিমান ছেকেণ্ডত খায় দ্বিতীয়জনে খোৱাজনে তাতকৈ আগত খাব লাগিব। যদি দেৰি হৈ যায় সেইজন হাৰিব। যাৰ কম সময় লাগে তাৰ কম সময় লাগে নিয়ে জিকিব। ঠিক আছে, এতিয়া কুপন এটা উঠাম মই। হা, ঠিক আছে, লৰাই লওঁ অলপ। এইটো গাইছ চাই লওক নামটো কি আহিছে। মোৰ নাম আহিছে চাহিল আহিছে। ঠিক আছে, ৰেডি, ষ্টাৰ্ট। 3, 2, 1 ৰখাই ষ্টাৰ্ট দিলোঁ। ষ্টাৰ্ট। ষ্টাৰ্ট। ধরো 5 হারিবা তুমি। তো গাইস, ভিডিওটা ভালো লাগলে লাইক এটা করে দিব। আৰু বেছি নাই, আৰু 5 পিস আছে, 4 পিস আছে। 2 মিনিট হ'ব আৰু অলপ সময় আছে। জিলা দেখাব লাগিব লাষ্টত চেক কৰি। I'm real soon. 2 মিনিট 16 সেকেন্ড। এবার দেখাবা, পিছত অফ করা হ'ব। তো গাইজ, মোৰ খাই শেষ হৈছে। মই 2 মিনিট 38 ছেকেণ্ডত মোৰ খাই শেষ হৈছে। এতিয়া মুছাৰ ওপৰত পাল আহিছে, এতিয়া মুছাৰ পৰা খাব। সি যদি 2 মিনিট 38 ছেকেণ্ডত গড়ত খাই শেষ কৰে তেতিয়া সি জিকিম, আৰু যদি খাব নোৱাৰে তেতিয়াহ'লে মই জিকিম আৰু সি হাৰিব। আৰু তাৰ কাৰণে এটা পানিছমেণ্ট থাকিব। পানিছমেণ্টটো চাই থাকিব, সেইখনতকৈ ভিডিঅ'টো চাওক, কোন জিকে কোন হাৰে, তাৰ পানিছমেণ্টটো সি পাব। গতিকে ষ্টাৰ্ট কৰা যাওক। চাই থাকক। মই কাউণ্ট ডাউন কৰিম এতিয়া, নাম 1, 2, 3 কম, তুমি ষ্টাৰ্ট কৰিবা, ঠিক আছে? ৰেডি, অ'কে। Ready? 1, 2, 3, start. কোন জিকে আপোনালোকে কমেণ্ট কৰক। গাইজ, 2 মিনিট 38 ছেকেণ্ড পাৰ কৰি পাৰিব নহয় আপোনালোকে চাওক। 1 প্লেট পাৰ হ'ল। তুমি ইয়াত খাব নালাগে, ইয়াত খালে নহ'ব। মই সেইখিনি চোৱা নাছিলোঁ নেকি? আহিবা, টাইমত খালে নহ'ব, টাইমত নোচোৱাকৈ খাব পাৰিব লাগিব। চুবাই একদম গিলি পিছত মোক জিভা দেখাব লাগিব। Thirty, 41, 2 minutes 41 সেকেন্ড হৈ গ'ল তাৰ।
তাত কিবা দেখাইছে সি 3 মিনিট 39 এনেকৈ দেখাইছে মোতকৈ ধৰক 2 ছেকেণ্ড 3 ছেকেণ্ড বেছি লাগিল মানে বেছি লাগিছে গতিকে মই জিকিছোঁ অলপৰ কাৰণে মানে অলপৰ কাৰণে ডিফাৰেঞ্চ হৈছে গতিকে গাইজ আপোনালোকে ভিডিঅ'টোৰ সেইখনে চাই থাকক কাৰণ পানিছমেণ্টটো সময় হৈছে মই এবাৰ জিকিছোঁ সি এবাৰ হাৰিছে গতিকে এতিয়া পানিছমেণ্টটোৰ বিষয়ে আলোচনা পানিছমেণ্টটো এনেকৈ এটা হ'ব এতিয়া আনাৰস মিলাই আনাৰসত মিক্স কৰি পেলাই ধুনীয়াকৈ গলি দি পেলাই মিক্স কৰি এইটো আগত ৰাখিব লাগিব এইটো মুখত ৰাখিব লাগিব 5 ছেকেণ্ড ৰাখিব লাগিব মুখত 5 ছেকেণ্ড ৰাখি মুখৰ ভিতৰত ৰাখি পিছত সি চোৱা পাৰিব গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে তো গাইজ আপোনালোকে দেখিলে যে মই জিকিলোঁ আৰু মুছাৰফে হাৰিলে এতিয়া এই পানিছমেণ্ট পাব গতিকে আমি পানিছমেণ্ট লৈ আহিছোঁ এতিয়া ইয়াত আছে আনাৰস আৰু জলকীয়া গুড়ি আপোনালোকে দেখিছে এই জলকীয়া গুড়িৰ পৰা জলকীয়া গুড়ি আনাৰসত লগাই দিম আৰু সেইটো মুখত 5 ছেকেণ্ড ধৰি ৰাখিব লাগিব ভয়ানক শাস্তি গাইজ 5 ছেকেণ্ড মুখত ৰাখিব লাগিব সি যদি ৰাখিব নোৱাৰে ইয়াৰ পৰা আৰু এপিচ খাব লাগিব গতিকে আৰু এপিচ খাব লাগিব যদি 5 ছেকেণ্ড সি ৰাখিব নোৱাৰে 5 ছেকেণ্ড সি ৰাখিব লাগিব মুখত যেতিয়া সি চুৱাব পাৰিব গতিকে ভিডিঅ'টো চা এতিয়া আমি তাক পানিছমেণ্টটো দিম চাই থাকক আপোনালোকে এতিয়া মই জলকীয়া গুড়ি লগাই দি আছোঁ জলকীয়া গুড়ি লগাই দি আছে এতিয়া সি এইটো এতিয়া সি এইটো খাব লাগিব গাইজ মুখৰ ভিতৰত ৰাখিব লাগিব সি 5 ছেকেণ্ড মুখৰ ভিতৰত ৰাখি দিছে সেইটো খাব লাগিব গাইজ এইটো চাওক মুখৰ ভিতৰত সোমোৱাৰ লগে লগে মোক ক'বা বহিবা তুমি ঠিক আছে 1 2 3 4 5 বাহ কেনেকৈ লাগিছে গতিকে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আজিলৈ ভিডিঅ'টি ইমানতে কষ্ট হ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৰে মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আমাক কমেণ্ট কৰি জনাব কেনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে বিচাৰে গতিকে আজিলৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম